এতিয়া যদি ওদালগুৰি ৰাইজে ৰেল লাইনবিলাক চাই দেখিব ভাৰতীয় ৰেল এতিয়া ইলেক্ট্ৰিচিটিত চলে। ইয়াত ডিজেল আৰু নালাগে, খুব কম সংখ্যক ডিজেল তেওঁলোকে ব্যৱহাৰ কৰি আছে। সমগ্ৰ ৰাস্তাটোদি ৰেল ইলেক্ট্ৰিচিটিৰ ওপৰত ৰেল চলে। ইতিমধ্যে আমাৰ ই ৰিক্সা হওক, আমাৰ অটো হওক, গাড়ী হওক, বাছ হওক, ইতিমধ্যে আপোনালোকে দেখিছে যে ইলেক্ট্ৰিচিটি আৰু বেটাৰী দি গাড়ী চলা আৰম্ভ হৈছে। আমাক পেট্ৰল ডিজেল লাহে লাহে মানুহে ব্যৱহাৰ কৰাটো কমাই দিছে। 2035 চনৰ ভিতৰত অসমত পেট্ৰল ডিজেল নাথাকিব। হয় হাইড্ৰোজেন আমি গাড়ীত ভৰাব লাগিব, নহ'লে আমি ইলেক্ট্ৰিচিটিৰ বেটাৰী যি ঘৰতে চাৰ্জ হ'ব, পেট্ৰল ডিপোত পেট্ৰল ডিজেল নবঢ়াই মাত্ৰ বেটাৰী চাৰ্জ কৰিব। বেটাৰী দি আমি গাড়ী চলোৱা আৰম্ভ কৰিম। আৰু আমি ইলেক্ট্ৰিচিটি ক'ৰ পৰা পাম? আমি কয়লাৰ পৰা ইলেক্ট্ৰিচিটি নবনাওঁ, আমি পানী আৰু সূৰ্যৰ পৰা আমি ইলেক্ট্ৰিচিটি বনাম।